বন্ধুসকল, আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ এটা নতুন মোবাইল ট্ৰিক্সৰ কথা। এই ট্ৰিক্সটো ব্যৱহাৰ কৰি আপোনালোকে অতি সহজতেই নিজৰ মোবাইলত কম্পিউটাৰ চলাব পাৰিব। হয় বন্ধুসকল, 1 ছেকেণ্ডৰ ভিতৰতেই কম্পিউটাৰত ব্যৱহাৰ হোৱা সকলোবোৰ ফিচাৰ্ছ আপোনাৰ মোবাইলত পাই যাব। কেনেকৈ এই ট্ৰিক্সটো আপোনাৰ মোবাইলত ব্যৱহাৰ কৰিব জানিবলৈ ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণ চাই থাকক। তাৰ কাৰণে প্ৰথমতে এটা এপ ইনষ্টল কৰিব লাগিব। এপটো ইনষ্টল কৰিবৰ কাৰণে প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পিছত চাৰ্চ বাৰত চাৰ্চ কৰিব WinX লাঞ্চাৰ বুলি। WinX লাঞ্চাৰ চাৰ্চ কৰাৰ লগে লগে এনেধৰণে আহিব, চাওক কম্পিউটাৰ লাঞ্চাৰ। তো এই লাঞ্চাৰটো আপোনালোকে ইনষ্টল কৰি ল'ব। মই ইনষ্টল হৈ আছে, তো মই অ'পেন কৰিছোঁ। আৰু এই লাঞ্চাৰটোৰ লিংক মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। কম্পিউটাৰ লাঞ্চাৰটো ইনষ্টল হোৱাৰ পিছত অ'পেন কৰিব। অ'পেন হোৱাৰ লগে লগেই আপোনালোকৰ মোবাইলটো কম্পিউটাৰৰ নিচিনা হৈ যাব। এয়া চাওক, কম্পিউটাৰৰ নিচিনা হৈ গৈছে। মই ৰ'টেট কৰি আপোনালোকক দেখুৱাই দিম। এয়া চাওক, আপোনালোকৰ মোবাইলটো কম্পিউটাৰৰ নিচিনা হৈ গৈছে আৰু কম্পিউটাৰত ব্যৱহাৰ হোৱা সকলোখিনি ফিচাৰ্ছ ইয়াত পাব। এয়া চাওক, ডিছ পিচি আছে, ৰিচাইকেল বিন আছে, ইউটিউব আছে, হোৱাটছএপ আছে, সকলোখিনি থাকিব। পিচি অন কৰি দেখাইছোঁ মই। এয়া চাওক, লোকেল ডিস্ক চি। কম্পিউটাৰত এনেধৰণেই ওলায়। তো আপোনালোকৰ মোবাইলটো কম্পিউটাৰৰ নিচিনা হৈ যাব। আৰু আপোনালোকে ইয়াত থকা আপোনালোকৰ মোবাইলৰ গেলাৰীত থকা সকলোবোৰ বস্তু এই কম্পিউটাৰ হোৱাৰ পিছতো বিচাৰি পাব। এনেকুৱা নহয় যে কম্পিউটাৰ হৈ গ'ল বা আপোনালোকৰ গেলাৰীত থকা ফাইলত থকা সকলোখিনি ইয়াত নাপাব, কিন্তু তেনেকুৱা নহয়, সকলোখিনি পাব ইয়াত।